হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। ফ্ৰেণ্ডছ, আপোনালোকে যদি লোন ল'ব বিচাৰি আছে বা লোন ল'বলৈ বুলি ভাবি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে কথাখিনি সম্পূৰ্ণকৈ জানিবলৈ আপোনালোকে ভিডিঅ'খিনি স্কিপ নকৰাকৈ চাব। মই গোটেইখিনি কথা ভালকৈ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটোক টেকনিকেল ডাৰ্ট চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ওচৰত থকা বেল আইকনটোক ক্লিক কৰি দিব। চ' ফ্ৰেণ্ডছ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ফ্রেন্ডস, প্রথমতে আপনাকে এটা প্লে স্টোর অন করে লব। প্লে স্টোরটো অন কৰাৰ পিছত আপুনি ওপৰত লিখিব কাল্ফ কাক বুলি লিখিব। ইয়াত মই কাল্ফ মৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিব পাইছে, মই চাৰ্কুল মাৰি দেখুৱাই দি আছোঁ আপোনালোকক। এইটো আহি গৈছে এপছটো নিজে ৰিকমেণ্ডেশ্যনত, কাল্ফ এইটো মোৰ এপছটো অলৰেডি ইনষ্টল আছে, আপোনালোকে ইনষ্টল কৰি ল'ব। মই যিহেতু ইনষ্টল কৰা আছে ইয়াত আপোনালোকে দেখিব পাৰিছে ইনষ্টল আছে, যিহেতু আপডেট বুলি আহি আছে। আপডেট কৰিলে হয়তো নিউ ফিচাৰ্ছ আহিব পাৰে। মই এতিয়া আপডেটটো নিদিওঁ, মোৰ ইয়াত দেখিছে আপোনালোকে আপডেট বুলি আহি আছে। চ' মই এই এপছটো অন কৰি দিওঁ, আপোনালোকক দেখাই দি আছোঁ এপছটো কোনটো হয়। ইয়াত আপোনালোকৰ এপছ আইকনটো এইটো হয়, দেখিছে আপোনালোকে। এপছটো মই অন কৰি দিওঁ। এপছটো অন কৰাৰ পিছত ইয়াত দেখিছে লোন কেলকুলেটৰ বুলি ওপৰত লিখা আছে। মই লোন কেলকুলেটৰ আপোনাৰ ওপৰত দেখাই দি আছোঁ, লোন কেলকুলেটৰ বুলি লিখা আছে, দেখিব পাৰিছে ফ্ৰেণ্ডছ আপোনালোকে। মই চাৰ্কুল এটা কৰি দেখাই দিওঁ। ইয়াত এইখিনি দেখিছে লোন কেলকুলেটৰ, অৰ্থাৎ মই ইয়াত লোন কেলকুলেট কৰিব পাৰিম। চ' ইয়াত আপোনালোকে তিনিটা ডটত ক্লিক কৰি চাব পাৰিব। ইয়াত বহুত ধৰণৰ কেলকুলেট কৰিব পাৰিব আপুনি, অকল লোনৰে নহয়। ইয়াত আপোনালোকে দেখিছে জেনেৰেল কেলকুলেটৰ, কাৰেঞ্চি কেলকুলেটৰ, মই মাজে মাজে কৈ আছোঁ, ডেট কেলকুলেটৰ, GPA কেলকুলেটৰ, পাৰ্চেণ্টেজ কেলকুলেটৰ, ৱৰ্ল্ড টাইম কেলকুলেটৰ, চেলছ টেক্স কেলকুলেটৰ, চব আছে ফ্ৰেণ্ডছ। ইয়াত আপোনালোকে মানে এটা এপছত এই গোটেইখিনি ফেচিলিটি পাব। চ' ফ্ৰেণ্ডছ, ব'লক মই এই লোনটো কেনেকৈ কেলকুলেট কৰে মই দেখাই দি আছোঁ। লোন মেথডটো মই ক্লিক কৰিলোঁ। এতিয়া আপোনালোকৰ পে'মেণ্ট এইটো ক্লিক কৰি আছোঁ। দেখিছে ইয়াত মই লোন কিমান লৈছোঁ, লোনটো মই আপোনাক দেখাই দি আছোঁ। ইয়াত ধৰি লওক 20 লাখ টকাৰ লোন লৈছোঁ। ইণ্টাৰেষ্টটো কিমান আছে, 12% বা 12.1% দেখাই দিছোঁ। লোন পেৰিয়ডটো চাওক, লোন পেৰিয়ডটো মই দেখাই দিছোঁ, কোনোবা এটা কিমান মন্থৰ হয়, কিমান মাহৰ লোন পেৰিয়ড, মই 72 মন্থৰ দেখুৱাই দিছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে, মই ইয়াত আপোনালোকক এটা চাৰ্কুল কৰি দেখুৱাই দি আছোঁ। ইয়াত দেখিছে টোটেল ইণ্টাৰেষ্ট কিমান আছে, ইয়াত দেখিব পাৰিছে আপোনালোকে ইমান টকা ইণ্টাৰেষ্ট আহে আৰু টোটেল পে'মেণ্টছ আপোনালোকে ইমানখিনি দিব লাগিব। অৰ্থাৎ আপোনালোকে যিমান লোন লৈছে তাৰ পৰা কিমান টকা দিব লাগে, কিমান কি পে'মেণ্ট হিচাপত হয়, মই আপোনাক ভালকৈ ৰাফলি কৰি দেখুৱাই দিছোঁ। ইয়াত দেখিছে পে'মেণ্ট আৰু বেলেঞ্চ, আপোনালোকে মন্থলি কেনেকৈ পে'মেণ্ট দিব লাগে ইয়াত দেখিছে। ফাৰ্ষ্ট মান্থত কিমান দিব লাগিব, ছেকেণ্ড মান্থত কিমান দিব লাগিব, আৰু আপোনালোকৰ বেলেঞ্চ কিমান থাকিব, গোটেইখিনি ডিটেইলছকৈ ইয়াত চাব পাৰিব আপোনালোকে। কিমান মাহলৈকে আপোনালোকে লোন লৈছে, অৰ্থাৎ ধৰি লওক মই 72 মন্থৰ দিছোঁ, মানে 72 মাহৰ দিছোঁ, তেতিয়াহ'লে 72 মাহৰ গোটেইখিনি কোনটো মাহত কিমানকৈ লোন মানে মই ৰিটাৰ্ণ কৰিব লাগিব, কিস্তিটো দিব লাগিব, সেই গোটেইখিনি ডিটেইলছ ইয়াত আপোনালোকে দেখিব পাৰিছে। মই ইয়াত দেখুৱাই দি আছোঁ আপোনালোক গোটেইখিনি ডিটেইলছ দেখিছে। ইয়াত লাষ্টলৈকে চাওক, লাষ্টত ইয়াত দেখিছে 00 লিখা আছে, লাষ্টৰটো মানে ইয়াত বেলেঞ্চ নাই, অৰ্থাৎ মোৰ লোন ক্লিয়াৰ হৈ গৈছে। চ' ইয়াত এনেকৈ আপোনালোকৰ নিজৰ ইচ্ছামতে যোনটো হিচাপত যিমান ইণ্টাৰেষ্টৰ লোন আছে সেই ইণ্টাৰেষ্টৰ লোনটো দেখিব পাৰিছে। চ' ফ্ৰেণ্ডছ, ইয়াত নেক্সট এটা মই ফিচাৰ্ছ অন কৰিছোঁ, এইটো হ'ল ৱৰ্ল্ড টাইম কেলকুলেটৰ। ইয়াত দেখিছে ৱৰ্ল্ড টাইম কনভাৰ্টাৰ। ইয়াত দেখিছে ৱৰ্ল্ডৰ টাইমটো আৰু তিনিটা দেখুৱাই দিছে, কলকাতা, নিউয়ৰ্ক আৰু লণ্ডন। মই গোল চেঞ্জ কৰি দেখুৱাই দিছোঁ। ইয়াত দেখিছে আপোনালোকে মই টাইম এটা চেঞ্জ কৰি দিছোঁ। এতিয়া ধৰক কোনোবা এটা টাইম দি দিওঁ, 12টা বজা দি দিছোঁ। ধৰি লওক কলকাতাত 12টা বাজিলে, নিউয়ৰ্কত কিমান বাজিব, 2টা বাজি 30 মিনিট হয়, অৰ্থাৎ ৰাতিপুৱা 2টা বাজি 30 মিনিট হয়। ইয়াত দেখিব পাৰিছে মই চাৰ্কুল কৰি দেখুৱাই দিছোঁ, গোটেইখিনি মানে কাণ্ট্ৰিৰ টাইমখিনি যোনখিনি হয় সেইখিনি চেঞ্জ হৈছে। ইয়াত আপোনালোকে এড কৰিব পাৰিব, বেলেগ কাণ্ট্ৰি যদি এড কৰিবলৈ ইচ্ছা হয় বেলেগ কাণ্ট্ৰিৰ আপোনালোকে এড কৰিব পাৰিব। ইয়াত দেখিছে মই স্ক্ৰল আপ স্ক্ৰল ডাউন কৰি দেখাই দি আছোঁ, দেখিব পাৰিছে ফ্ৰেণ্ডছ আপোনালোকে। বহু কাণ্ট্ৰি আছে। ইয়াতে মই নেক্সট ফিচাৰ্ছ এটা আকৌ অন কৰি দেখুৱাই দিম আপোনালোকক, চাব। মই ইয়াৰ পৰা কোনোবা এটা ফিচাৰ্ছ অন কৰি দেখুৱাই দি আছোঁ, দেখিব পাৰিছে ইয়াত বহু ধৰণৰ ফিচাৰ্ছ আছে। এতিয়া মই দেখিব পাৰিছে ফ্ৰেণ্ডছ, ছেভিংছ কেলকুলেটৰ দেখুৱাই দিছোঁ মই, অৰ্থাৎ মই ছেভিংছ কৰিবলৈ ধৰক ইয়াত ছেভিংছ টাইপটো কি আছে, ফিক্সড ডিপ'জিট কৰি দিলোঁ মই। যদি মই মোৰ একাউণ্টত ফিক্সড ডিপ'জিট কৰোঁ তেতিয়াহ'লে কি হয়, এতিয়া ধৰক ইয়াত ইণ্টাৰেষ্ট ফ্ৰিকুৱেঞ্চি কেনেকৈ হয়, এনেই আমাৰ ইণ্টাৰেষ্ট ধৰক ইয়াৰলি হয়, মই ইয়াৰলি ক্লিক কৰি দিছোঁ। মই ইয়াত ধৰক ফিক্সড ডিপ'জিট এমাউণ্ট বা টাৰ্গেট এমাউণ্ট কিমান আছে, মই ডিপ'জিট এমাউণ্টটো এটা বঢ়াই দি দিছোঁ। ইয়াত ধৰক ডিপ'জিট এমাউণ্ট কিমান আছে মই সেইটো হিচাপত এটা এনেই এটা আপোনালোকক দেখুৱাবৰ কাৰণেহে দিছোঁ। এইটো ধৰক আপোনালোকে নিজৰ ইচ্ছামতে সেইটো বঢ়াব পাৰে, নিজৰ ইচ্ছামতে কেলকুলেশ্যন কৰিব পাৰে। মই ইয়াত 8% ইণ্টাৰেষ্ট দি দিছোঁ। আৰু ইয়াত দেখিছে ছেভিংছ পেৰিয়ড কিমান
মাহ মই সেভিংস কৰিম 36 মান্থ দেখুৱাই দিছোঁ। মই ইয়াত দেখিছে ইণ্টাৰেষ্টৰ টেক্স কিমান দিব লাগে, টেক্স ৰেটটো যদি আপোনালোকে থাকে তেতিয়াহ'লে আপোনালোকে টেক্স ৰেটটো দি দিব। টেক্স মই 1% দেখুৱাই দিছোঁ। ইয়াত দেখিছে আপোনালোকে টোটেল ইণ্টাৰেষ্ট কিমান পাব, টেক্স বাদে আপোনালোকে ইণ্টাৰেষ্ট কিমান পাব আৰু আপোনালোকৰ ফিক্স সেভিংস এমাউণ্ট কিমান হয় সেইটো ইয়াত দেখিব পাৰিছে। চ' ফ্ৰেণ্ডছ ইয়াৰ নেক্সট ফিচাৰ্ছ মই এটা আকৌ অন কৰি দেখুৱাই দিম আপোনালোকক। চাব ফ্ৰেণ্ডছ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ইয়াত দেখিছে মই ডিছকাউণ্ট কেলকুলেটৰ দেখুৱাই দিছোঁ। ইয়াত আপুনি দেখিছে টেক্স মই এড কৰি দিছোঁ কিবা এটা এমাউণ্ট আৰু অৰিজিনেল এমাউণ্টটো যোনটো আছে অৰিজিনেল এমাউণ্টটো দি দিছোঁ মই, প্ৰাইচটোৰ অৰিজিনেল এমাউণ্ট ধৰি লওক ইয়াত, আৰু তাৰপিছত মই ডিছকাউণ্ট পাৰ্চেণ্টেজটো দি দিছোঁ কিমান পাৰ্চেণ্ট ডিছকাউণ্ট আছে ধৰি লওক, সেই পাৰ্চেণ্ট ডিছকাউণ্ট অনুযায়ী ইয়াত মই কেলকুলেট কৰি জাষ্ট বহুৱাই দিছোঁ, নিজে নিজে আহি গৈছে। দেখিছে মই চাৰ্কুল চিন দি দিছোঁ। 2% ইণ্টাৰেষ্টত 20,000 টকা যদি মই বস্তু এটাৰ দাম হয় তেতিয়াহ'লে 12% যদি ডিছকাউণ্ট হয় তেতিয়াহ'লে মই কিমান ছেভিংছ মোৰ হ'ব, 2,448 টকা মোৰ এমাউণ্টটো ছেভিংছ হ'ব। আৰু কিমান পে'মেণ্ট দিব লাগিব ফাইনেলত দেখিছে আপুনি 70,953 টকা মই 52 টকা মই দিব লাগিব, দেখিছে ফ্ৰেণ্ডছ। চ' ফ্ৰেণ্ডছ এনেধৰণে আপোনালোকে ইয়াত বহু ধৰণৰ আৰু কেলকুলেট ইউজ কৰিব পাৰিব, যিকোনো আপোনালোকৰ নিজৰ ইচ্ছামতে যোনটো কেলকুলেশ্যনৰ বিষয়ে আপোনালোকে জানিব আছে, যোনটো কেলকুলেট কৰিব আছে সেই বিষয়ে আপোনালোকে কেলকুলেট কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ ফ্ৰেণ্ডছ।